দয়াৰ মই এটা বহুত ডাঙৰ ফেন হয় তো দয়াৰ অলপমান খোজকাঢ়া ষ্টাইল তোমালোকৰ আগত মই দাঙি ধৰিছোঁ তোক কেলা সকলোবোৰ ঠিকেই দিছে তই কেলা কি বাল ফালি বেলেগক হাঁহিবলৈ আহে কেলা বেহেনচোন নিজকে নিজে এবাৰ কেলা ভালকৈ গ্লাছত চাবি এলিয়ানটো কৰিব লাগেতো এই কৈমিল গাঠত থকা কেলা এলিয়ানটো তোতকৈ দেখিবলৈ ভালহে তো নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছোঁ মই নতুন এটা ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে গ্লামাৰ ৰষ্টাৰ মইনা টাইটেল আৰু থাম্বনেইলখন চাই পিনে আপোনালোকে গম পাইছে যে আমি আজি কাৰ ওপৰত কথা পাতিম তো আজি আমি কথা পাতিম ইজ এডিক্টেড নেমু টেঙা উইথ দয়া তো কথাটো ইহঁত তিনিটাৰ মাজত বহুত বিতৰ্ক হৈ আছে মা বেহেনক লৈ বহুত কিবা গালি গালাজ দি আছে বলাচোন কি হৈছে দুৱাৰখন খুলি অলপ ভিতৰলৈ সোমাই যাওঁ চিনি পাইছা চাগে নাপাব পাৰা কাৰণ ইমান ডাঙৰ মানুহ নহয় ইয়াক চিনিবতো মই জৰুৰী বুলি নাভাবোঁ ফাৰ্ষ্টতে নেমু টেঙাৰ ওপৰতে আহিলোঁ মই তাৰ লগত ভালদৰে আছিলোঁ আৰু যেতিয়া লগ পালোঁ তেতিয়া সি এটা ব্লগ বনাইছিলে বাট সেইদিনাখনে লৈ ল'ল মোক ভিডিঅ'টোত আৰু ভিডিঅ'টোৰ মেইন টপিক হিচাপে কৰি দিলে দয়াক পোক আৰু কথাটো হ'ল নেমু টেঙাই যেনেকৈ মানে কথাখিনি ক'ব দিলে যে ইয়াৰ ভনীয়েক এজনী আছে তাৰ ওপৰত কিবা কওঁ ফাৰ্ষ্ট অফ অল কেলা তই 3 বছৰ কেলা মাৰ কেলা গাখীৰ খাই থকা কেঁচুৱা লোৱা নহয় তোক সেই বেলেগ কোনোবা বেলেগৰ বিষয়ে কেলা বেয়াকৈ ক'বলৈ দিব আৰু তই কেলা তাকেই কৰিবি এইটো কোনো মতেই মানি ল'ব নোৱাৰি তাতে তোৰ ভুল আছে আৰু তোক যদি স্ক্ৰিপ্টে দিছিলে বেলেগৰ কথা বেয়াকৈ ক'বলৈ বা বেলেগৰ ভণ্টিৰ বিষয়ে বেয়াকৈ ক'বলৈ তই ভাবি চাব লাগিছিল বেলেগৰ ভণ্টিৰ কথা ইমান বেয়াকৈ ক'ব লাগে বা নালাগে সেই কথাকে ভাবিবলৈ তোৰ কেলা মোৰ নাছিলে নেকি ঘোঁৰাৰ দৰে কেলা চুলিসোপা দীঘল কৰি ৰাখিলে কৈ সেই খবৰটোত কেলা জ্ঞান থাকিব এনেকুৱা হয় ল'ৰাটো যদি লাইক তোমালোকে মোৰ লগত ফ্ৰেণ্ডলি ট্ৰিট কৰি আছা তোমালোকে যি কোৱা মই সেইখিনি কৰিবৰ কাৰণে ৰেডি থাকোঁ আৰু গম নাপা আই ডণ্ট ন মই তেনেকুৱা কিহৰ কাৰণে মানে নাটো মোৰ মুখৰ পৰা নোলায় আৰু তই কৈছে যে কি তোৰ লগৰ কোনোবা ল'ৰাই কিবা কাম কৰিব দিলে তোৰ মুখৰ পৰা কিবা না শব্দ নোলায় তোক যদি তোৰ সেই লগৰটোৱে কয় তোৰ কটি মাৰোঁ বুলি তই কি কটি মাৰিবলৈ দিবি নেকি তাক লেঙেৰা ৰষ্টাৰ গাঁৱৰ আমাৰ দয়া যাৰ ৰষ্টত মই লজিকত কৰি বেছি গালি বিচাৰি পাওঁ মই মানিছোঁ দয়া ভিডিঅ'বিলাকত গালিটো বেছি ব্যৱহাৰ কৰা হয় অ'কে ফাইন ন' ডাউট এইজনী হেনো আমাৰ লেঙেৰাৰ ভণ্টি নে বাইদেউ গম ছোৱালী কম ল'ৰা বেছি লাগে বে থপৰাত আৰু ইয়াৰ বডিটো দেখিছা নাই শুকান টকটাত কৰিও মানে তলৰ যদি কিবা মাল আছে সেইটো তোৰ ভনীয়াৰে কাৰ লগত হ'ব যায় বে ক্ষীণ যে দয়াই তোক ৰোষ্ট কৰিছে দয়াই তোক বেয়াকৈ কৈছে আৰে তোৰ যদি দম আছে কেলে তই দয়াক কেলা ৰিপ্লাই কৰ ন কিন্তু তই বোকা চোকা কেলা তহঁত দুটাৰ মাজত তাৰ ভনীয়েকজনী কেলা তই কিয় তাক এড কৰিছ মিছাতে তাইক কিয় তই বদনাম কৰিছ তাইৰ এটাতো লাইফ আছে ন ভৱিষ্যতত এইটো কথাত যদি মই তোক ওচৰত লগ পালোঁ হয় নহয় তোক মই চোৰ দিলোঁ হয় আৰু এই বেয়া ভিডিঅ' দেখিছোঁ বেয়া কাম কৰা হয় দেখিছোঁ তেতিয়াতো বেয়াকৈ ক'বা ৰোষ্ট কৰি তেতিয়া ক'ব লগা একো নাই এই ছোৱালীজনীতো একো কোৱা নাই ন তহঁত দুটা পাৰ্চনেলি মাজত কালি ছোৱালীজনীক তই কিয় এড কৰিছ তাৰ লগত তাইতো একো দুখ নাই ন ये बड़ी अच्छी बात कही आप এদিনমান আগতে মই এটা লেঙেৰাৰ ভিডিঅ'ৰ এটা ক্লিপ দেখা পালোঁ ইউটিউবত হেনো তাহাঁতে যি মন সেয়া আপলোড কৰিব পাৰে কিন্তু ইনষ্টাগ্ৰামত মানুহে নোৱাৰে এইটো মিছা কথা তোৰ নিজৰ মোবাইল তোৰ নিজৰ ID ইউটিউব হওক ইনষ্টাগ্ৰামত হওক তোৰ যি মন যায় তই তাকে তই পষ্ট কৰিব পাৰ পাব্লিকে ভাল বেয়া সেইটো ক'ব ভালটোক ভাল বেয়াটোক বেয়া ক'ব ন ইউটিউবটো লেঙেৰাৰ বাপেকেই বনাইছিলে বাপেকে আৰু কি বনাব তাৰ ভৰি দুখনে দেখোন চিধা কৰি জন্ম দিব নোৱাৰিলে বাট লৰু তই এষাৰ কথা কি ক'লি তাৰ বাপেকে বোলে বেলেগ কি বনাব বোলে তাৰ নিজৰ পুতেকক কেলা ভৰি দুখনে চিধাকৈ বনাব নোৱাৰিলে আৰে সেইটো ভগৱানৰ কথা ন কাক কেনেকৈ পঠাইছে সেইটো ভগৱানে জানিব কিন্তু তোক কেলা সকলোবোৰ ঠিকেই দিছে তই কেলা কি বাল ফালিছ আৰে তই কি কৰিছ আৰু সি কি কৰি আছে এবাৰ ভালকৈ ভাবি চাবি ये बड़ी अच्छी बात कही आप লেঙেৰাৰ বাপেকলৈ দুখ লাগে মাজে মাজে লেঙেৰাৰ ভৰি দুখন চিধা কৰি দিব নোৱাৰিলে জন্মৰ টাইমত কিবা পানী চানী কম কৰি পৰিছিল নেকি তাৰ পানী কম পৰিল কাৰণে তাৰ ভৰি দুখন বেকা বাৰু তোৰ তাত পানী বেছিকৈ পৰিল নেকি তাৰ ফলত তোৰ খজুতি এয়া গাইজ ফাইনেলি মোৰ বিয়াখন মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত মাহঁতে ফিক্সে কৰি দিল বাছ এটা প্ৰব্লেম মোৰ যেতিয়া ইঞ্জিনিয়াৰিংটো কমপ্লিট হ'ব তেতিয়া হেনো মোৰ বিয়াখন গাৰ্লফ্ৰেণ্ডৰ লগত পাতি দিব পঢ়াত মই যিহে গাধা এইফালে মোৰ ইঞ্জিনিয়াৰিং কমপ্লিট হ'লে মোৰ গাৰ্লফ্ৰেণ্ডৰ ইঞ্জিনত বেলেগেহে মোবিল ঢালিব যেন পাইছোঁ মিউজিক আৰে কেতিয়াবা মোৰ তোৰ বাপেৰৰ কাৰণে কেলে বেয়া লাগে সেইদিনা ৰাতি যদি অলপ সোনকালে শুই দিলে হয় ন তেন্তে কেলে তোৰ নিচিনা চাপৰি এটা আজি এই পৃথিৱীত জন্ম নহ'ল হয় বেলেগক হাঁহিবলৈ আহে কেলা বেহেনচোন নিজকে নিজে এবাৰ কেলা ভালকৈ গ্লাছত চাবি এলিয়ানটো কৰিব লাগেতো এই কৈমিল গাঠত থকা কেলা এলিয়ানটো তোতকৈ দেখিবলৈ ভালহে
দয়াৰ মই এটা বহুত ডাঙৰ ফেন হয় তো দয়াৰ অলপমান খোজকাঢ়া ষ্টাইল তোমালোকৰ আগত মই দাঙি ধৰিছোঁ ভিডিঅ'টো চোৱা সুস্থ চৰম কৰোঁ কেলা বেহেনচো তই যে কেলা সেই ল'ৰাটো ভৰি দুখনক লৈয়ে লাগি আছোঁ তাক এনেকৈ ভগৱানে পঠাইছিল ভগৱানে নকওঁ কালি যদি কিবা এটা এক্সিডেণ্টত তোৰ হাৰ্ট এখন কাটি যায় তাৰ পাছত তোক যদি বেলেগে এনেকৈ ট্ৰল কৰে তোৰ কেনেকৈ লাগিব তেতিয়া বছৰটোত অকল ধুমুহা এবাৰহে নাহে কথাষাৰ ভাবি চাবি দয়া ভাই তুমি মন বেয়া নকৰিবা তুমি যি কৰিছা বেষ্ট কৰিছা আৰু এটা কথা তাক কৈছোঁ মই তাৰ ভৰি দুখন বেকাৰ কাৰণে আজি ইমান টপ কাম কৰি আছে তই ভাবিছা কেনেবাকৈ যদি তাৰ ভৰি দুখনো ঠিক হ'ল হয় ঠিক কিমানটো লেভেলত থাকিল হয় তই আৰু এটা কথা এইটো এটা সম্পূৰ্ণ প্লেনিং হয় প্লেনিং কৰি ইহঁত দুটাই ভিডিঅ'টো আনিছে মই চাইছোঁ ভিউজ একেবাৰে ইহঁতৰ ডাউন ভিউজৰ কাৰণে ইহঁতে কেলে ডাইৰেক্ট দয়াক টাৰ্গেট কৰিছে কাৰণ দয়াৰ ফেন ফলোৱিংবিলাক বেছি ন দয়াক টাৰ্গেট কৰিলে ভাবিছে সিহঁতে ভিউজটো কৰাব পাম সঁচা কথা কৈছোঁ মই একদম মনৰ পৰা মই আগৰ পৰাই মই ইংকক বেয়া পাওঁ এতিয়াতো নক'বা আৰু সাপে যেনেকৈ নেলক দেখিব নোৱাৰে ঠিক তেনেকৈ মই ইংকক একেবাৰে দেখিব নোৱাৰোঁ কিন্তু নেমুক মই আগতে ফ'ল' কৰিছিলোঁ বাৰু কিন্তু এতিয়া এইখিনি শুনিব পৰা এইখিনি দেখিব পৰা নেমুৰ কাৰ্যসূচী ইমানতে সমাপ্ত তাকতো এতিয়া মই আনছাবস্ক্ৰাইব কৰিম ৰষ্টাৰ বাবু ৰষ্টিং বুলি ক'লে তোমালোকে অকল গালি দিয়াটোৱে বুজোৱা নেকি মই গালি নাপাওঁ চবকে ৰোষ্টাৰ আছে কিছুমান যোনটো নেকি এহেঁতক মাক দেউতাকক লৈ পেলানি মাক দেউতাকক বহুত তেনেকুৱা দেখিছোঁ স্লেং ৱৰ্ড ইউজ কৰে তোমাৰ মাক দেউতাকক আৰু সেই তো আজি ভিডিঅ'টো ইমানলৈকে আছিলে যদি ভিডিঅ'টো চাই তোমালোকে ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেলেগ এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই